Hello friends, welcome to my YouTube channel Travelers Mriganko. আজি আমি অলপমান ফ্যামিলি ট্রিপ কৰো বুলি ভাবিছো। মোৰ দাদা সকল আছে। আমি একদম নিজৰ গোটে ফ্যামিলি মানে আজি বেলেগ কোনো নাই। দাদা তো সবখিনি ওলাই আছে। এজন দাদা আগত গৈছে অলৰেডি অলপ আগত আছে। তাক তাতে উঠাই লম। বাকি আমি তিনিজন ইয়াৰ পৰা যাম। গতিকে চাই থাকিব ক'ত যাও। আৰু যোৱাৰ আগতে গাড়ীখন দেখিছেনে কি ধুনীয়া চিকচিকা কৰি লৈছো অলপমান মুচি কাচি যাব লাগিব দিয়কচোন মানে এটা বিশেষ কাৰণত যাই আছো আমি যাই আছো গুৱাহাটী আৰু গুৱাহাটী কি কাৰণত যাই আছো আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব এটা মানে বিশেষ কাৰণত যাই আছো গতিকে চাই থাকক গম পাব গোটেইখিনি আমাৰ যাত্ৰাটো আজি আৰম্ভণি কৰিলো আৰু পাছফালে আছে ধ্ৰুৱদা এইফালে আছে নয়নদা গাড়ী চলাই আছে আৰু আগততো কিশোৰদা লগ পাম কিশোৰদা উঠাম আগত আমি এতিয়া চামতালৈকে গৈ আছো চামতাৰ পৰা কিশোৰদা আহিব আমি যাম গুৱাহাটী আৰু গুৱাহাটী যাতে আমি হাজো হৈ যাম আৰু এতিয়া আমি টিহু টাউনত আছো টিহু টাউনৰ পৰা যাম এতিয়া যাম আমি চামতালৈকে তাতে আছে কিশোৰদা টিহুৰ পৰা এইখিনি আহি পেলাই হাৰিভাঙা পালো আৰু এতিয়া আগত চামতালৈকে যাম তাতে দাদাই আছে এই গছডাল চাওক না কিমান জাগা আগুৰি আছে গছডালে কি ধুনীয়া চাইডত মন্দিৰটো লাগি আছে আৰু এইটো এটা বহুত ধুনীয়া শিৱ মন্দিৰ আৰু শিৱ মন্দিৰৰ কেম্পাছতে এইটো চাওক না গৰু একদম প্ৰকাণ্ড গৰু মানে এনেকুৱা এখন গাড়ী ল'ব বিৰাট ইচ্ছা আছে মহিন্দ্ৰা জীপ আমি এতিয়া চামতা আহি পালো আৰু ইয়াতে ওচৰতে দাদা আছে এতিয়া দাদাক উঠাম আৰু আমি বাইক পাছ যাম So finally কিশোৰদা আহি পালে এইটো পিছফালে আছে কিশোৰদা হেল্ল ই মানে চামতাত আমি লগ ধৰিলো মানে ই বেলেগ এজন দাদাৰ কাৰণে কইনা চাবৰ কাৰণে গৈছিল ওকে কইনাটো কেনেকুৱা ভাল লাগিল নে ধুনীয়া না মানে কি পুৰা পছন্দ হৈছে একদম এনে মোৰ ফালৰ পৰা বেয়া লাগা নাই তাৰ পৰা কেনেকুৱা পছন্দ হয় না নহয় তো দৰাৰটো পছন্দ লগাটো প্ৰয়োজন আচ্ছা ঠিক আছে আমি এতিয়া বিয়াখন সোনকালে খাব পাৰো তাৰে আশাত আছো আৰু যি হওক মই আগফালে আৰু কি ভিউ দেখা পাম আপোনালোকক দেখাই যাম হাজো ৰাস্তাটো খুবেই ভাল বহুত ধুনীয়া ৰাস্তা আৰু চিনাৰীবিলাক বহুত ধুনীয়া গতিকে আগত আৰু দেখাই যাম আপোনালোকক চাই থাকিব আমি এইখিনি বৰকুৰিয়া পালো আৰু আমি বগল চকৰ সিফালেদি ওলাই আহিছো মানে নলবাৰী টাউনখন নাপালো আগেদি আমি ওলাই আহিলো আৰু আজি বতৰটো চাওক না কি ধুনীয়া হৈ আছে মেঘ এই গাড়ীখন চাওক না কি লিখা আছে কিবা ৰাবিকন নেকি কি মজা এনেকুৱা এখন গাড়ী ল'ব পাৰিলে আমি কিছু দূৰ আগুৱাই আহিলো আৰু কিছু দূৰ আৰু যাব আছে কি দাদা বহি আছে এইফালে নয়নদা আৰু কিশোৰদা গৈছে চুচু কৰিব ইয়াতে আহিল বাৰু এতিয়া যাওঁ আমি মোটামুটি আৰু কিমান টাইম লাগিব নয়নদা আৰু 1 ঘণ্টা 1 ঘণ্টাৰ ওচৰ মেক্সিমাম 1 ঘণ্টা তো যাই থাকো আগত আৰু দেখাই থাকিম আপোনালোক চাই থাকিব আৰু এইখন দলং যে দেখিছে এইখন দলং চিনি পাইছেনে আপোনালোকে এই এখন যে বিয়াৰ যাত্ৰী দৰা যাত্ৰী যে এক্সিডেণ্ট হৈছিল যে ইয়াতে তলত পৰি গৈছিল এইফালেদি এই দলংখনৰ এইখিনি জাগাটোৰ নাম হৈছে চৰাবৰী আৰু আপোনালোকে শুনিছে চাগে যে আজি কেইবছৰমান আগতে দৰা পাৰ্টি আহিছিলে আৰু গোটেই গাড়ীখনে তলত পৰি গৈছিল দৰাজনো ঢুকাইছিল তাতে দৰাজন পাঠশালা চাইডৰ আছিলে কিন্তু গুৱাহাটীত সেইটো চাইডত থাকে আৰু ছোৱালীজনী ঘৰ টিহু চাইডতে আছিলে আমাৰ ঘৰৰ ইফালে গতিকে বহুত দুখ লগা ঘটনা এটা গৈছে আগতে জাগাটো এতিয়া বনাই দিলে মই আপোনালোক দলংখন দেখাই দিলো সেইখিনি আমি কলিতাকুছি বজাৰ পালো আৰু অলপমান আগত আমি হাজো পাম যদিও জাগাখিনিৰ নাম কলিতাকুছি কিন্তু ইয়াতে কলিতা মানুহ নাইয়ে ওপৰত লিখা আছে জালুকবাৰী আৰু 27 কিলোমিটাৰ গতিকে ধৰক মোটামুটি 30 মিনিট মানত আমি গৈ পাম আৰু এই নদীটো যে দেখিছে এইফালে এইটো পুঠিমাৰী নদী এই সূৰ্যটো ডুবু হৈছে আৰু মোটামুটি সূৰ্য যাব মাৰ যাব বেলি ফালে দাদাই গাড়ী চলাই আছে ইয়াত দুটা পিছফালে বহি আছে গতিকে গৈ আছো আৰু ধুনীয়া ভিউ এনজয় কৰি যাই আছো আপোনালোকক দেখাই যাই থাকিম এই হাজোৰ এইখিনি জেগা পালো আৰু অলপ আগত হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে এইখিনিয়ে হৈছে এইটো হাজোৰ মেইন তিনিআলিটো মন্দিৰত যাব পাৰি এইফালেদি আৰু এইফালে আমি গুৱাহাটী ওলাব পাৰিম এইফালে চিধা গ'লে আমি পাম গুৱাহাটী এখন পালো আমি চন্দ্ৰমা হোটেল হাজো আমি এতিয়া তাত গৈ পেলাই কিবা চাহ তাহ খাই লওঁ আৰু ভিতৰত কি খাওঁ আপোনালোক দেখাই আছো কি সুধা চাহ খাই আছে দেখোন আহি আছে কালাকণ আহি আছে আৰু মই আছিলো চাহটো খাই লওঁ তাৰপিছত আৰু ওলাই যাম আৰু এইফালে কালাকণ আহি পাইছে হাজো হৈ গুৱাহাটী আহি যদি চন্দ্ৰমা হোটেলত নাখাওঁ তেতিয়াহ'লে লাভ নাই আৰু এইখন হোটেলত সোমাব লাগে এইখন হোটেল মেইন আৰু বহুত ডাঙৰ হোটেলখন বহুত ধুনীয়া
হাজো হৈ আহিলে আপোনালোকে আগতে পাব এইখন বহুত ধুনীয়া হোটেল আৰু খানা পিনাবিলাকো ভাল গতিকে আহিব ইয়াতে মই আজি পিঁয়াজি খাই আছোঁ মই কালা পাম চাহ তাহ খাই ওলাই আহিলোঁ এতিয়া যাওঁ আৰু গাড়ীখন ষ্টাৰ্ট দিব মোটামুটি গধূলি হ'ব হ'লে আন্ধাৰ হ'ব হ'লে এতিয়া সোনকালে গুৱাহাটী গৈ পেলাই ভাল হয় তো এইখন হোটেলখনত আহিব দেই কোনোবা যদি আহে এই চন্দ্ৰমা যিখন হোটেল আছে বহুত বেছি ভাল একদম খাদ্যবিলাক বহুত বেছি ভাল সঁচাকৈ কোৱালিটি একদম ভাল মেইনটেইন কৰি আছে হোটেলখনে আৰু হাইৱেৰে গ'লে এখন পায় প্ৰণিতা বুলি এখন আছে সেইখন হাইৱেদি গ'লে পায় আৰু হাজো হৈ যদি সেইফালে আহে তেতিয়াহ'লে এইখনত আহিব চন্দ্ৰমা বহুত ভাল হোটেল নিশ্চয় কুলহাটী বজাৰ মানে কুলহাটী চক এইটো এইখিনি ধুনীয়া বজাৰ আছে ইয়াতে আৰু লাইট টাইট এইবিলাক জ্বলাই দিয়াৰ কাৰণে বেছি ধুনীয়া ৰখা হৈছে জলদি চাংচাৰি ওলাব পাৰি আৰু এইফালেদি যাব লাগে আমিনগাঁও একদম বহুত পোহৰ পৰি আছে তাকে ভালকৈ দেখা পোৱা নাই আপোনালোকে আমি আমিনগাঁও হৈ পেলাই এনেকৈ জালুকবাৰী ওলাম আৰু আমিনগাঁও পাম আৰু অলপমান আগত এইটো চাইডেদি শুৱালকুছি যায় এইফালেদি সন্মুখত চাওকচোন অলপ চলপ জাম আৰম্ভ হৈছে শিলৰ মন্দিৰটো দেখিছেনে এইটো জীয়া শিল বুলি কয় মানে শিলটো ডাঙৰ হৈ আছে মানে আগতে সৰুতে দেখিছিলোঁ সৰুতে যিমান সৰু আছিলে এতিয়া মানে শিলটো ডাঙৰ হৈ গৈ আছে ফাইনেলি ৰাইজসকল আহি পালোঁ এইখন হৈছে শৰাইঘাটৰ ব্ৰিজ আৰু আমি জালুকবাৰী পালোঁ এইখন ব্ৰহ্মপুত্ৰ ব্ৰিজখন চবচে ভাল লগা ব্ৰিজ মোৰ সেইফালে যিখন নতুনকৈ বনাইছে মানে যিখন নতুন আছে সেইখনো ভাল দেখাত কিন্তু এইখন চবচে বেছি ধুনীয়া জালুকবাৰীৰ পৰা জামবিলাক ফালি কিবাকে আহি পালোঁ আৰু চাওকচোন গাড়ী খালী গোটেইকেইটাই মোক এৰি পেলাই গুচি গ'ল বাহিৰত অকল এৰি থৈ গুচি গৈছে অলপ টাইম বহি থাকোঁ আৰু মই তাৰপিছত যাম অলপমান আগত ক'ত যাম আপোনালোকক দেখাম য'ত যাওঁ দেখাম আৰু চাই থাকিব আৰু আমি আহি পালোঁ এতিয়া এই আদাবাৰীত থকা ডমিন'জখনলৈ আমি ডমিন'জৰ ভিতৰত এতিয়া সোমাই যাম আৰু খাম পিজ্জা খাব লাগে পিজ্জা মেইন পিজ্জাই খোলা দৰ্জা খোলা চ' এতিয়া আচল কথাটো হ'ল মানে আমি গোটেইকেইটা দাদা আছে নয়ন দা ধ্ৰুৱ দা কিশোৰ দা আমি মেইন ঠাণ্ডাত আহিছিলোঁ এইটো মানে পিজ্জা খাবৰ কাৰণে বেলেগ একো উদ্দেশ্য নাছিল মানে গোটেইকেইটাৰে পিজ্জা খাব মন গ'ল কৈছে যে ব'ল গাড়ী লৈ পিজ্জা খাব যাওঁ সেইকাৰণে মেইন উদ্দেশ্য আছিল এইটো পিজ্জা খাব আমি আগৰ পৰা কোৱা নাছিলোঁ এতিয়া কথাটো হৈছে কি এই চাওক 8টা কিমান হ'ল 8:48 বাজিল এই ৰাতি 8:48 বজাত আমি ইয়াতে আদাবাৰীত আছোঁ আৰু ইয়াৰ পৰা এতিয়া যাই পাওঁতে আমাৰ মোটামুটি 2 ঘণ্টা লাগিব ইয়াৰ পৰা যদি আমি 9টা বজাতো ওলাওঁ 10টা 11টা বা 11:30 মানত পাই যাম গতিকে এনেকুৱা জোচ মই লাইফত প্ৰথমবাৰ কৰিছোঁ ইহঁতকেইটাও এনেকুৱা জোচ আজি মই প্ৰথম দেখা পাইছোঁ লাইফত এনেকৈ মানে ঘৰৰ পৰা পিজ্জা খাব গুৱাহাটীলৈকে এনেকৈ আহি পেলাই আকৌ গাড়ী লৈ পেলাই লাইফত পোৱা নাছিলোঁ আৰু চাগে দ্বিতীয়বাৰ লাইফত নাপামো 2000 টকাৰ তেল ভৰাই 2000 টকাৰ গাড়ীত তেল ভৰাই পেলাই ইমানখিনি কষ্ট কৰি আহি পেলাই অকল পিজ্জা খোৱাৰ কাৰণে গুৱাহাটী এইখিনিলৈকে আহিছোঁ তাকো আধা ঘণ্টা লাইন তাকো তাত মোটামুটি ডমিন'জত মোটামুটি 45 মিনিটমান লাইন গতিকে চিন্তা কৰক গতিকে এনেকুৱা দ্বিতীয়বাৰ চাগে জীৱনত নাপাম আৰু আগতে পোৱাও নাছিলোঁ গতিকে এনেকুৱা আহিলোঁ আৰু কিবা এটা জছত গুচি আহিলোঁ ট্ৰেফিক জাম পাইছোঁ বহুত ট্ৰেফিক জামো পালোঁ গতিকে আচল ৰিজনটো কৈ দিলোঁ এতিয়া আপোনালোকক গতিকে এনেকুৱা আৰু কিছুমান অদ্ভুত কিছুমান আৰু ৰিজন কিবা কিবি লৈ পেলাই আপোনালোকক আৰু মই ভিডিঅ'বিলাক দেখাই থাকিম চাই থাকিব গতিকে আজিলৈকে এইখিনিতে শেষ কৰিছোঁ থেংক ইউ থেংক ইউ Thank you. Bye. Bye. Good night.